Hello, welcome to my another notun YouTube video. Good morning, Majuli. Majuli par ahi aso. Eto মোৰ লগত সৰু ল'ৰা এটা আছে। ইমান আৰু মোক অলপ দেখুৱাই দিব মানে বহুত ভাল পাইছে মোক। এতিয়া আমি বহুত সত্ৰ চাব আছে। সেই সত্ৰ চোৱাৰ আগত আমি আউনিয়াত কি সত্ৰখন চাই লওঁ। ইয়াত ৰাসও হেৰি উঠিছে ন বা দিছে ৰাসৰ প্ৰস্তুতি চলিছে পুৰা। প্ৰথম আমি আউনিয়াতি সত্ৰৰ ভিতৰত ৰাসৰ প্ৰস্তুতি চাই লওঁ। তাৰপিছত আউনিয়াতি সত্ৰৰ ভিতৰত থকা মিউজিয়াম অলপমান চাই কৰি আৰু বাকী সত্ৰলৈ আমি গৈ আছোঁ। মোৰ লগত থাকিব ৰাসৰ বহুত চাওক কি ধুনীয়া এই দলংখন, কি ধুনীয়া পৰিৱেশ। ৱাহ, চাই লওক। আপোনালোকে গাড়ী লৈ আহিলে ইয়াত পাৰ্কিং বঢ়িয়াকৈ কৰি থ'ব পাৰে। আপোনাৰ দোকান চোকান থাকিব, গাড়ী পাৰ্কিং ইমান দূৰৰ পৰা আহে এইবিলাক ফৰেনাৰবিলাক। এখন কি আছে আউনিয়াতি বিশ্ববিদ্যালয় এখন দোকানৰ বঢ়িয়াকৈ আছে। চব ইয়াত যিমান পায় চব এডাল পিয়ৰ বস্তু এইবিলাক থাকে। মাজুলী চব পিয়ৰ বস্তু মানে খোৱা বোৱা আদি কৰি মই আকৌ এবাৰ কৈছোঁ খোৱা বোৱা আদি কৰি বাঁহ বেতৰ চব পিয়ৰ বাঁহ বেতৰ। আমাৰ দাদাও আছে। দাদা ইয়াত আপোনাক কেতিয়া মানে বেছি হয় মানে মানুহ ষ্টাৰ্ট হয়? আমাৰতো এতিয়া কাতি মাহৰ পৰা আৰম্ভ কৰি জানুৱাৰী এপ্ৰিল মানলৈকে বেছি হয় মানুহ। তাৰপিছতে আকৌ বাৰিষা পৰি যায় কাৰণে মাজুলীলৈ অলপ পৰ্যটক কম আহে বা ৰাস আকৌ ভাদ মাহৰ পৰা ষ্টাৰ্ট হয় মানুহ আহাৰ। এইবিলাক চব কৈছে ভাদ মাহৰ এইবিলাক পাল নামৰ পৰা আদি কৰি আৰু ৰাসতো অলপ ভিৰ হয় চাগে। ৰাসত ভিৰ হয়। আউনিয়াতি সত্ৰৰ ভিতৰত লাহে লাহে আমি দেখুৱাম গৈ। ভিতৰ চাওক, ৱা এটা পুখুৰী আছে আৰু এই চাইডত যে এইবিলাক ঘৰ দেখিছে এইবিলাক এটা হাতী নাম দিয়া যায়। হাতী নাম মানে যেনেকৈ দক্ষিণ হাতী, পূব হাতী, পশ্চিম হাতী এনেকৈ নাম দিয়া যায়। মানে এইবিলাক চব মানে এটা পৰিয়ালৰ নিচিনাকৈ থাকে চব। কেনেকুৱা লাগিছে? ভাল লাগিছে। হা এতিয়া আপাৰ আছাম আহি বোৱাৰী এজনী আপেল লৈ যাওঁ নেকি? হ'ব মানে নহয় চব পেনে আছে যে সিজনী আকৌ বেয়া পায় নেকি? নাপায় ন? চাৰিজনীমান আনিলো ৰখাব পাৰিবি? বঢ়িয়া। মোৰ পেঞ্চনৰ পইচা কেইটা চাৰিজনীকে খুৱাই পেলাই মই শেষ কৰি থ'ম আৰু চাৰিজনী আনিলেও কনফাৰ্ম নাই কাৰণে চব এইটো মেইন নামঘৰটো যোৱাৰ আগত এইখিনিতো এটা মিউজিয়াম আছে। চবে 10 টিকেট। চিলড্ৰেনৰ ইমান পইচা নলয়, 10 টকা। এতিয়া আমি অলপমান আগুৱাই যাওঁ। এইটো কি আছে? গ্ৰন্থালয়। আগত অহাতকৈও মানে মাজুলীত মানে মানুহৰ সমাগম বেছি মানে এই পাল নাম ৰাস চাগত বেছি হয়। মানে ইয়াত যিহেতু ৰাস নাপাতে, ৰাস পাতে মানে কেতিয়া পাতে ৰাসৰ দিনা মানে আজি মানে মেইন ৰাস কালিৰ পৰা আজি হয় মানে ইয়াত মানে সৰু ল'ৰা ছোৱালী মানে নামঘৰত হয় মানে হল এটা আছে তাত ৰাস পাতে। তাত কোনো টিকেট কাটিব নালাগে। কিন্তু যেতিয়া আমি ৰাস চামগৈ যেতিয়া আমি ৰাস চামগৈ আমাৰ ৰাস বহুত জেগাত ভাল ইমান সত্ৰৰ ৰাস নাপাতে। কিন্তু তাত যেতিয়া আমি ৰাস দেখুৱামগৈ তাত আমি টিকেট কাটিব লাগিব। ইয়াত আমাৰ আগৰ গাঁৱৰ নিচিনা নহয়, কোনো টিকেট কাটিব নালাগে। কিন্তু টিকেট কাটিব লাগে ৰাসৰ বাবে মানে বা চাম মানে যিয়ে নহওক টিকেট আহিছোঁ যেতিয়া ৰাসৰ কাৰণে আমি টিকেট কাটি হ'লেও চাম। এতিয়া আমি প্ৰেক্ষাগৃহটোৰ ভিডিঅ' কৰিব নিদিব চাগে। এতিয়া প্ৰেক্ষাগৃহ আপোনাক দেখুৱাই দিছোঁ চাওক।
ইয়াতে আমি এইটো মেইন নামঘৰ ভিতৰলৈ আমি এতিয়া মেইন নামঘৰ ভিতৰলৈ গৈ আছোঁ য'ত নাম প্ৰসংগ হয় নামঘৰ মোৰ বেকগ্ৰাউণ্ডৰ পিছতে নামঘৰ আছে মই নামঘৰ ভিতৰ পৰিৱেশসকল দিয়া নাম প্ৰসংগ হৈ আছে আমি বেছি ইমান কথাও ক'ব নোৱাৰোঁ কিন্তু আপোনালোকক মই নামঘৰৰ অলপমান চাইডটো দেখুৱাই দিছোঁ মানে নামঘৰটো কেনেকৈ হয় ৰাসৰ ছিজনত না বহুত মানে জকমককৈ ৰাখিছে সেইকাৰণে আপোনালোকে আপোনাৰ চাই লওক ভিডিঅ'টো মানে চাউণ্ডটো নুশুনিব পাৰে সেইকাৰণে আপুনি বেকগ্ৰাউণ্ডতে মই চাই দিছোঁ আপোনাৰ নামঘৰটো চাই লওক মোৰ যোনটো আছে দেখিছে আছে সেইটোক লাই সূতা মানে তুলসী সূতা বুলি কয় তুলসী আছিল আগত যেতিয়া তুলসী সূতা অলপ এবাৰ দেখুৱাই দিছোঁ চাওক এইটো যোনটো না এইটো তুলসী সূতা বুলি কয় মানে লাই সূতা মানে তুলসী বুলি কয় কিছুমানে চাওক এইটো লিখি লওঁ চাই লওক লাই সূতা হাতী বুলি এটা নাম দিয়া এইটো কোনটো হাতী বুলি কয় এইটো পূব হাতী বুলি কয় ন এইটো থাকাটো পশ্চিম হাতী এইটো গম পাইছে এইটো পূব হাতী বুলি কয় তাৰপিছত ইপিনে আকৌ ছেম একেই নিচিনাকৈ মোৰ পিছৰ পিনে আছে এটা পুখুৰী তাৰ পিছত আছে মানে পুখুৰীটো চাৰিওফালে আছে তাৰ মাজত আছে এইটো মেইন নামঘৰ যোনটো আপোনালোকে চালে ভিডিঅ'ত মেইন নামঘৰ তাৰপিছত পূব চাইডে আছে এইটো পূব হাতী বুলি কয় যোনটো মানে মানুহৰ ঘৰৰ নিচিনা মানে এটা মানে সেই হিচাপত পূব হাতী এতিয়া আপোনালোকক আমি ক'ব গৈ আছোঁ মানে আউনীআটী সত্ৰ যোন সত্ৰাধিকাৰ বুলি কয় প্ৰভু শ্ৰী শ্ৰী পীতাম্বৰদেৱৰ গোস্বামী আমি ক'ত থাকে আমি তেওঁৰ ওচৰলৈ আমি গৈ আছোঁ পীতাম্বৰদেৱৰ গোস্বামী দেখিলে মানে এজন থাকে তেওঁলোকে ডেকা সত্ৰাধিকাৰ বুলি কয় মানে যিজনে যদি পীতাম্বৰদেৱৰ গোস্বামী যদি কেতিয়াবা নাথাকে মানে এই সত্ৰখন ডেকা সত্ৰাধিকাৰে চলায় ডেকা সত্ৰাধিকাৰো আছে একে পৰ্যায় মানে কিন্তু বয়সত সৰু ডাঙৰ হয় আৰু এতিয়া আমাৰ এতিয়া যোনটো আছে এইটো মানে হেৰি হাতী বুলি কয় এইটো পশ্চিম হাতী হ'ব চাগে এইটো দক্ষিণ হাতী হ'ব চাগে দক্ষিণ হাতী লয় য'ত মানে থাকে ডেকা সত্ৰাধিকাৰ য'ত থাকে আমি তালৈ গৈ আছোঁ মোৰ পিছত থকাটোৱে হৈছে মানে দক্ষিণ হাতী আৰু ইয়াতে মানে ডেকা সত্ৰাধিকাৰ থাকে আমি তেওঁক দেখুৱাই আছোঁ মাজুলীৰ ফিলিংছ কেনেকুৱা এক্সাইটেড জ'চ চব একেলগে ইয়াতে ডেকা সত্ৰাধিকাৰ থাকে এতিয়া আছেনে নাই এতিয়া নাই এই কিবা কামত ব্যস্ত হৈ আছে এতিয়া ডেকা সত্ৰাধিকাৰ আমি সেৱা চেৱা কৰিলোঁ বাৰু এতিয়া অলপ চাওক
আৰু এইবিলাক যে ঘৰ দেখিছে আপোনালোকে এইবিলাকতে শিচবিলাক থাকে যোনবিলাক মানে সৰু পোৱা যে ৰখায় চাওকচোন কি ধুনীয়া এটা পৰিৱেশ এখন যে এইখন ইন'ভা যে দেখিছে এখন হৈছে মানে সত্ৰাধিকাৰ নিজৰ মানে এখন গাড়ী ইয়াতে শিচবিলাক থাকে মাজুলী কি আৰু সত্ৰই মেইন এবাৰ ৰাস অহাৰ কাৰণে অলপমান ৰাসো চালে ৰাসৰ ভিডিঅ' ইমানো হেৰি নহয় ৰাসক কেনেকুৱা মানে কৈছে টিকেট কাটিব লাগে আৰু একো হেৰি নাই ইয়াৰ পিছত ইয়াত আকৌ এবাৰ আমি নেক্সট বাৰ আহিব এবাৰ ট্ৰাই কৰিম পালনামত ডাঙৰকৈ য'ত হয় মানে পালনামত এবাৰ আকৌ আমি হেৰি কৰিম চেষ্টা কৰিম আহিবৰ কাৰণে কেনেকুৱা লাগে কেনেকুৱা হেৰি হয় বাছ সেইখিনিয়ে ভিডিঅ'টো আজিলৈ টাটা বাই বাই আমি যাওঁতে হেৰি যাম ছুপাৰত যাম মানে ছুপাৰৰ ইমান ভিডিঅ' নকৰোঁ এবাৰ এটা ভিডিঅ' হৈয়ে আছে যেতিয়া ছুপাৰৰ ভিডিঅ' আমি নকৰোঁ ডাইৰেক্ট আমি ঘৰলৈ যাম এতিয়া ইয়াৰ পৰা সত্ৰৰ পৰা বাই বাই আৰু এতিয়া পিছত নতুন ভিডিঅ' আৰু বহুত ধামাকা ভিডিঅ' আহিব বৃন্দাবন মথুৰাটো আছে তাৰ আগত আৰু কেইটামান আহিব সৰু সুৰা এতিয়ালৈ বাই বাই